আমাৰ গাঁৱৰ শ্ৰী নন্দলাল বিশ্বাস তেখেত আজি খেতিপথাৰত কাম কৰিবলৈ আহি দুৰ্ভাগ্যবশতঃ বিদ্যুতত লাগি তেখেতৰ মৃত্যুবৰণ হয়। এই তাৰখিনিৰ কাৰণে মই বহুদিন মই ব্যক্তিগতভাৱে মোৰ সহকৰ্মী এজন আছে মানে একেলগে আমি পঢ়া নিত্য ডেকা তেখেতক কৈছিলোঁ ভূমিহাতকো কওঁ যে এই তাৰখিনিয়ে কেতিয়াও আমাৰ বিপদ হ'ব। আনকি আমি ট্ৰেক্টৰক মাতি আনিলে খেতিত ট্ৰেক্টৰৰ কাম কৰিব নিবিচাৰে যে আপোনালোকে তাৰখিনি ঠিক কৰি দিয়ক। তেওঁলোকে আজি কৰিম কালি কৰিম বুলি এনেকৈ আজি প্ৰায় 3 বছৰ ধৰি এই তাৰখিনি এনেকুৱা অৱস্থা হৈ আছে। কিন্তু যিটো আশংকা কৰিছিলোঁ সেই আশংকাটো আজি মানে আমাৰ প্ৰতিফলিত হ'ল। কি হ'ল আজি এই নন্দলাল বিশ্বাস মানুহজন দুৰ্ভাগ্যবশতঃ ইয়াতে কিবা কাম কৰাৰ কাৰণে আহিছিল, কিন্তু তেওঁৰ আজি দুৰ্ভাগ্য পথাৰত কাম কৰিছিলে আৰু তেখেতে এই বিদ্যুৎ স্পষ্ট হৈ উত্তৰ ফালে পৰে। আৰু ইয়াতে মোৰ ভাইটিয়ে নিজেও কাম কৰিছিল খেতিত, ময়ো কৰি আছিলোঁ, কিন্তু ভাইটিয়ে দেখা পাই চিঞৰ বাখৰ কৰাত আমি ৰাইজে মিলি তেওঁৰ ঘৰক লাগি নিওঁ আৰু মানুহজন চিকিৎসালয়ত নিশ্চিত যদিও তেওঁক মৃত বুলি ঘোষণা কৰিলে। আৰু কিমান 11,000 ভল্ট নেকি? 11,000 ভল্ট। কিমান মাটিৰ পৰা কিমান ওপৰত আছে? এইটো মাটিৰ পৰা মোটামুটি কিমান হ'ব? 4-5 ফুট। 4-5 ফুট। আৰু এইখিনি আজিৰ নহয়, এইটো একেদিনে হোৱা নাই। যেতিয়াৰ পৰা তাঁৰবিলাক এনেকৈ ওলমি আছে তেতিয়াৰ পৰা কিন্তু আমি তেওঁলোকক জনাই আছোঁ, কাৰণ প্ৰায়ে তেওঁলোকে তাঁৰবিলাক চেক কৰিব আহে, কিন্তু তেওঁলোকে কোনোদিন গুৰুত্ব নিদিয়ে। কিমান বছৰ পৰা এনেকুৱা হৈছে? এইটো প্ৰায় আজি 3 বছৰ। আনকি মই এতিয়া ট্ৰেক্টৰে খেতি কৰিব নাহে, ইয়াতে হাল বাব নাহে। বিভাগক কমপ্লেইন দিওঁতে কি কয়? কমপ্লেইন মই কিন্তু ৰিটাৰ্ণ দিয়া নাই, তেওঁলোকক ভাৰ্বেলি কওঁ আজি কৰিম কালি কৰিম এই কথাটো কৈ থাকে। 3 বছৰ যোৱাবাৰ আগৰবাৰ এনেকুৱা এটা ঘটনা কৰিছে আমাৰ পশ্চিম ফালে পথাৰখনত, যেতিয়া 3টা ডাল খুঁটা পৰি গ'ল তেতিয়া তেওঁলোকে আহিল, মাতিলোঁ, নিজৰ চুপৰ বাঁহ 15ডাল কাটি সেই তাঁৰ উঠাই কিনে ঠিক কৰোঁ। এইবাৰো আকৌ সেই একেই কণ্ডিশ্যন হ'ল। মেইন ৰাস্তাত 2ডাল খুঁটা কেতিয়া পৰি যায় কাৰ ওপৰত একো ঠিক নাই, তেওঁলোকক কৈছোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। গতিকে আপোনালোকৰ জৰিয়তে মই অসমৰ শক্তিমন্ত্ৰীক এইটোৱে আহ্বান জনাম যে এই দুৰ্ভোগী মানুহক উপযুক্ত ক্ষতিপূৰণ দিয়ক, আৰু বিদ্যুৎ বিভাগত যিখিনি মানুহ ফিল্ডত কাম কৰে তেওঁলোকক মানে কিছু পৰিমাণে এই ক্ষেত্ৰত মানে সচেতন হ'বলৈ। আজিৰ ঘটনাটো বিদ্যুৎ বিভাগৰ গাফিলতি, একমাত্ৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে হৈছে। আৰু তেওঁলোকে এইটো কথা ক'ব নোৱাৰে যে আমাক জনোৱা নাই। হয়, মই বাৰে স্বীকাৰ কৰিছোঁ, তেওঁলোকক আমি ৰিটাৰ্ণ দিয়া নাই, ভাৰ্বেলি জনাইছোঁ। আৰু নিত্য বোলাজন মোৰ একে ক্লাছ ফ্ৰেণ্ড, মই যেতিয়াই পাওঁ তেতিয়াই কওঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্ব নাই। আজি কৰিম কালি কৰিম এই কথা, মানে এই কণ্ডিশ্যন। একদিন মই কৈছোঁ যে নিত্য চাবি দেই, কেতিয়াবা কিন্তু কিবা দুৰ্ঘটনা ঘটিব। আজিৰ লোকজন কি নাম আছিল? আজিৰ লোকজন নাম আছিল নন্দলাল বিশ্বাস। তেওঁৰ ঘৰত কোন আছে? তেওঁৰ ঘৰতে তেওঁৰ 2 পুত্ৰ আছে, বোৱাৰী আছে আৰু তেওঁৰ মিছেছ আছে। মানে তেওঁ একজন উপাৰ্জনকাৰী নেকি? মানে তেওঁৱে উপাৰ্জনকাৰী তেওঁৱে খেতি কৰি পৰিয়াল খেতি গোটেইখিনি খেতি। যোৱাকালিও জনাইছোঁ, কাৰণ মোৰ এটা পিছাৰী জংঘল হৈ আছে, আৰু যিখন গাছ সেইখন গাছৰ তলত মই যাব নিদিওঁ, বিতংভাৱে মই কৈছোঁ। তেতিয়া তেওঁলোকে ক'লে কি তুমি ৰঙিয়াত ফোন কৰা 1912। যেতিয়া মই 1912 ফোন কৰিছোঁ তেতিয়া তেওঁলোকে কয় কি মোক তোমাৰ ফোনটো মোবাইল নম্বৰটো এক্টিভ নাই বোলে। ছাৰ যদি এক্টিভ নাই মোৰ নামত কেনেকৈ বিলটো আহে? মই সেইটো প্ৰশ্ন কৰিছোঁ। আজি যিহেতু ঘটনা এটা হ'ল, তাৰপিছত ৰাইজৰ প্ৰতিক্ৰিয়া কি? মানে বিদ্যুৎ বিভাগে ইয়াতে একেবাৰে গুৰুত্ব দিয়া নাই নেকি? একেবাৰে মোৰ ফোনত একেবাৰে গুৰুত্ব দিয়া নাই সিহঁতে। কোন জেগাত তাৰ ওলমি আছে? মোৰ ফালৰ পৰা যিটো আছে আমাৰ এইখিনি হাজোবাৰ এইটো যিটো চিল্কিজাৰ বৰ্ডাৰ, এই ৰাস্তাটো ক'ত যায়? চিল্কিজাৰ বৰ্ডাৰ ইয়াক লৈ গোটেইখিনি আছে। আৰু এই চব পোষ্ট আমি এই বাহিৰ সাংবাদ দি থৈছোঁ, আৰু এইকেইটা যোৱাবাৰে বুদ্ধি থোৱা তেতিয়া মোক ক'লে যে আমি আপুনি হেৰি কৰক 1912 এটা ফোন মাৰি দিয়ক। ফোন মাৰিছোঁ, মাৰাৰ লগে আপোনাৰ এইটো নম্বৰ ৰেজিষ্টাৰ নহয় বোলো। যি ৰেজিষ্টাৰ নহয় মোৰ নামত বিলটো কেনেকৈ আহে? গুৰুত্ব দিয়া নাই আৰু সিহঁতে মোক গুৰুত্ব দিয়া নাই। মোৰ খাল এটা এনেকুৱা জংঘল হৈ আছে, কৈছোঁ মই খালটোত মাছ এৰিব নোৱাৰোঁ বা পুখুৰী পাৰত মই যাব নোৱাৰোঁ। কৈছোঁ যদি কোনোবা এটা কিবা মানুহ হয় আপোনালোকে কি কৰিব? আজি যিটো ঘটনা মানে মানুহজনৰ নাম কি আছিল? নন্দলাল বিশ্বাস। নন্দলাল বিশ্বাস।